Good morning from Gangtok. আৰু এইটো হৈছে আমাৰ হোটেলৰ ৰুম আৰু মোৰ লগত জইন কৰিছে অগ্নিক দা ৰাতি মানে আৰু বস্তু অত তত পৰি আছে মানে কি কম আৰু বাহিৰৰ পৰা ভিউটো দেখাই দিওঁ আমাৰ হোটেলৰ কেনেকুৱা মজা ভিউ এটা আছে আল্টিমেট ভিউ ওপৰত দেখাই দিওঁ আৰু আসলে এইটো আমাৰ হোটেলৰ ৰুমৰ পৰা ভিউ আৰু বাহিৰত যাওঁ বাহিৰৰ পৰা দেখাই দিওঁ হোটেলখন আৰু এইফালে আছে আমাৰ বাইকবিলাক গোটেইখিনিৰ বাইক মানে ইয়াতে থৈ দিছোঁ পুৰা লাইন পাতি আৰু আপোনালোকক এতিয়া মজাৰ ভিউ দেখাই আছোঁ মজা আল্টিমেট ভিউ চাওক আৰু গাড়ী পাৰ্কিঙৰ ব্যৱস্থাটো মানে গেংটকত একদমেই কম ল' স্পেচত মানে গাড়ী পাৰ্ক কৰিব লগা হয় এই গাড়ীবিলাক চাওকচোন চব ইয়াতে এনেকৈ ৰাখি থোৱা হৈছে চব আৰু এইখিনি জেগাতে মানে গোটেইখিনি গাড়ী কাভাৰ কৰা হৈছে চব মানে ইয়াতে ৰাখি দিছে আৰু এয়া হৈছে গেংটক আৰু এতিয়া আপোনালোকক গেংটকখন এবাৰ অলপ দেখাই দিওঁ আৰু আগতে মানে আমি গোটেইখিনি গেংটকত গৈছোঁৱে বাবা মন্দিৰ হওক জুলুক হওক আৰু ইফালে নাথুলা হওক তো এইবাৰ মানে সেইবিলাকত নাযাওঁ ক'তো এইবাৰ মানে ডাইৰেক্ট আমি এম জি মাৰ্ক যাম এম জি মাৰ্ক আপোনালোকক দেখাম আৰু তাৰপিছত আমি যাম দাৰ্জিলিং আৰু ইয়াৰে কুকুৰবিলাক চাওক ইয়াতে এনেই ঘূৰি আছে আৰু আমাৰ ফালে হ'লে বহুত দামত কিনিব লাগিল হয় আৰু বাহিৰৰ পৰা আমাৰ হোটেলখন এবাৰ দেখাই দিছোঁ এইখন হৈছে চাই ৰেচিডেঞ্চি গেংটকত আৰু এইফালে সুমন পুৰা যাবলৈকে ৰেডি এম জি মাৰ্কত আৰু মই ওলাওঁ যাই কিনে আৰু সুমন কি অকলে যায় নেকি গোটেইবিলাক যাম আমি গোটেইবিলাক যাম ন তেনেহ'লে যাবলৈ ৰেডি ইফালে তো আমাৰ গাড়ী লাষ্টত ওলাম লাষ্টত তো পুৰা ৰেডি যাবলৈকে এম জি মাৰ্কলৈকে যাওঁ তাৰপিছত আমি ওলাই দিম ডাইৰেক্ট দাৰ্জিলিং আমি আছোঁ চবতকৈ এক্সপিৰিয়েঞ্চ থকা ৰাইডাৰ আমাৰ অগ্নিক ভাইৰ লগত আছোঁ আৰু আমি এতিয়া গোটেইকেইটা যাম চব ৰেডি আপোনালোকক মানে গেংটকখন বাইকৰ পৰাই দেখাই দিওঁ বেছি ভাল লাগে কি বস্তু মানে ঘৰবিলাক ইয়াৰে আৰু ইয়াৰে ঘৰবিলাক চাওক কি মজা অহ মানে কি ক'ম আৰু মানে ইয়াতে চবতকৈ চাব লগা হৈছে ঘৰবিলাকে পাহাৰটো আছে ধুনীয়া ধুনীয়া আৰু এইফালে চাওক অহ মানে ৰাস্তাটো অলপ ভুল কৰি দিলে জিলাপিৰ দৰে ৰাস্তা না তো মানে গুগল মেপে কি দেখায় মানে ঠিক নাই আৰু আমি আহি পাই গ'লোঁ এম জি মাৰ্ক য'তে ত'তে বাইকো ৰাখিব নোৱাৰে মানে পুৰা ষ্ট্ৰিক্টলি একদম ফাইন লগাই দিব পুৰা যদি ইয়াতে ৰখাই দিয়ে ৰাস্তাৰ য'তে ত'তে পুৰা 2500 টকা ফাইন 2500 আৰু এইফালে চাওক এইখন বাইকত কেৰেলা নেপাল ভূটান পুৰা ফুল ৰাইড কৰিছে পুৰা ফুল ৰাইডাৰ চাগে গুৰুত্বমান মাৰি আহিছে আৰু ইয়াতে মানে একদম মাস্ক লগাটো ইম্পৰ্টেণ্ট নহ'লে 300 টকা ফাইন চবতে ফাইন আৰু এইখন হৈছে এম জি মাৰ্ক আৰু ইয়াৰে ঘৰ আৰু দোকানবিলাক চাওক কি ধুনীয়া আমাৰ যদি গুৱাহাটী ফেঞ্চি বজাৰখনো এনেকুৱা হ'ল হয় আৰু 10 বছৰ 20 বছৰ লাগিব অ' ভাই তই কি কপি আছা দেখোনে ঠাণ্ডা লাগিছে নেকি দে থাক আৰু ইয়াতে মানে দোকানবিলাক খোলাই নাই আৰু ধৰি লওক 10টা মানত মানে গোটেই দোকানবোৰ খুলি যাব চব বন্ধ দিছ ইজ এম জি মাৰ্ক আৰু ইয়াতে মানে গুটখা লাভাৰখিনি আহি কিনে লাভ নাই একদমেই লাভ নাই আৰু চাওক ইয়াত মানে ৰাস্তাত
মানে গুটখাৰ পেকেট হওক তামোলৰ পিক হওক একোৱে আপোনালোকে দেখা নাপাব। আৰু এয়াই আছিল MG মাৰ্গ। আৰু ইয়াত বেছি দেৰি নকৰি আমি ওলাই যাওঁ এতিয়া দাৰ্জিলিঙলৈ। আৰু এয়া আমি ওলাই আহিলোঁ দাৰ্জিলিঙৰ ফালে, গোটেইকেইটা গৈ আছোঁ। আৰু ইয়াৰ পৰা মোটামুটি 70 কিলোমিটাৰমান লাগিব যাই পোৱাতে। অ' ভাই, আৰু ৰাস্তা চাওক ইফালে, ৰাস্তা আৰু যিমান পাহাৰৰ ৰাস্তা বেয়া হ'ব আৰু সিমান ধুনীয়াও হ'ব। আপুনি চাওক ছাইডৰ ফালে চাওক না, কি ধুনীয়া পৰিৱেশ। অহ' আৰু এই এনেকুৱা ৰাস্তাত বাইক চলাৰ মজাই বেলেগ। আৰু ইয়াৰ পৰা দাৰ্জিলিং হৈছে 35 কিলোমিটাৰ। আৰু ইয়াৰে লোকেল দাদাজনে ক'লে কি ইয়াৰ পৰা পূৰা 1.5 ঘণ্টা পূৰা লাগি যাব, কাৰণ আপোনালোকে ৰাস্তাটো পূৰা দেখি আছে, পূৰা জিলাপি। অ' ভাই, কি জিলাপি ৰাস্তা। আৰু এইটো ৰাস্তাত মই প্ৰথমবাৰ আহিছোঁ, আৰু বাকী লগৰ কেইজনেও মানে এইটো ৰাস্তাত আহি পোৱা নাই, তো পূৰা 1.5 ঘণ্টা লাগি যাব। আৰু আমি আহি পাই গ'লোঁ দাৰ্জিলিং। আৰু আপোনালোকক জনাওঁ যে মোৰ এটা বিশেষ প্ৰব্লেমৰ কাৰণে দাৰ্জিলিংখন আপোনালোকক এক্সপ্ল'ৰ কৰা নহ'ল, তো নেক্সট আহিলে দাৰ্জিলিংখন আপোনালোকক গোটেইখিনি এক্সপ্ল'ৰ কৰাব ট্ৰাই কৰিম। আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাম। তো এতিয়ালৈ টাটা বাই বাই, কলিকতা বোম্বাই।